ছাত্ৰীসকল, মোৰ নাম মৃগাংক বৰা। মই আজি তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ ৰঙৰ ৰহস্য পাঠটোৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। পাঠটোৰ আৰম্ভণিতে এটা ধুনীয়া গীত দিয়া হৈছে। ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ, ৰংপুৰ অভিমুখে আমি আগুৱাওঁ। তোমালোকে দেখিছা আমাৰ পৃথিৱীখন বিভিন্ন ৰঙৰ বস্তুৰে ভৰি আছে। তুমি যেনিয়েই চোৱা তেনিয়েই বিভিন্ন ৰং দেখিবলৈ পাওঁ, যিবোৰে আমাক আকৰ্ষণ কৰে, আমাৰ মন মুগ্ধ কৰে। আমি দূৰৰ পাহাৰটো নীলা দেখোঁ, এখন নীলা আকাশ মূৰৰ ওপৰত দেখোঁ, মাজে মাজে বগা ডাৱৰ, কেতিয়াবা ক'লা ডাৱৰ, সেউজীয়া গছ গছনি, সূৰ্যৰ পৰা ওলোৱা বিভিন্ন ৰং আমি দেখিবলৈ পাওঁ। এই সকলোবোৰ ৰঙে আমাক মন প্ৰফুল্লিত কৰি ৰাখে। আমাৰ আদিম মানুহবোৰেও ৰঙৰ প্ৰতি আকৰ্ষিত হৈছিল। আদিম যুগত মানুহে গুহাত বাস কৰিছিল। পৰ্যায়ক্ৰমে মানুহে বিভিন্ন নতুন নতুন কথা শিকি নতুন নতুন বস্তু আৱিষ্কাৰ কৰি আজিৰ অৱস্থা পাইছেহি। তেতিয়াৰ মানুহে আজিৰ দৰে বহি কাগজত লিখা নাছিল। তেতিয়া লিখিছিল, ছবি আঁকিছিল বা আখৰো লিখিছিল হয়তো গুহাত, বেৰত। গুহাৰ বেৰত তেওঁলোকে ৰঙীন ছবি আঁকিছিল আৰু সেই ছবিবোৰ আঁকিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰিছিল। সেই ৰংবোৰ তেওঁলোকে হয়তো ফলৰ পৰা গোটাইছিল, শাক পাচলিৰ পৰা গোটাইছিল, গছৰ পাতৰ পৰা গোটাইছিল আদি এনেদৰে সংগ্ৰহ কৰিছিল। মানুহৰ মন সদায় নতুন নতুন বস্তুৰ প্ৰতি আকৰ্ষিত হৈ থাকে। সদায় মানুহে নতুন নতুন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে আৰু সেইবাবে আজি মানুহ উন্নত অৱস্থা পাইছেহি। এতিয়া আমি ভিন ভিন ৰং দেখিবলৈ পাওঁ। সেই ৰংবোৰ দেখিবলৈ পাওঁ কিহৰ কাৰণে তোমালোকে জানানে? সূৰ্যৰ পোহৰত 7টা ৰং আছে। এই ৰংকেইটাৰ নাম হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এই ৰংকেইটা 7টা ৰং আমি একেলগতে মনত ৰাখিবলৈ হ'লে আমি বেঘনী সেহাসুৰ বুলি ক'ব পাৰোঁ, যাৰ বাবে আমি নামকেইটা মনত ৰাখিবলৈ আমাৰ সুবিধা হ'ব। বেঘনী মানে বেঘনী সেহাসুৰ। বেঘনী বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে এনেদৰে লিখি ল'বা, বেঘনী সেহাসুৰ। বেঘনী সেহাসুৰ। বে মানে হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা। তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব। ঠিক সেইদৰে ইংৰাজীত সেইকেইটা আখৰ ভিবজিঅ'ৰ। ভিবজিঅ'ৰ মানে হৈছে ভিবজিঅ'ৰ পৰা ভিৰ পৰা হৈছে ভায়লেট, আই ইণ্ডিগ', বি ব্লু, জি গ্ৰীণ, ৱাই য়েল্ল', অ' অৰেঞ্জ আৰু আৰ হৈছে ৰেড। সূৰ্যৰ 7টা ৰং যেতিয়া লগ লাগে, একেলগ হয়, তেতিয়া বগা পোহৰ হয়। আমি তেতিয়া বগা দেখোঁ। গোটেইটা ৰং একেলগ হ'লে আমি বগা দেখোঁ। এতিয়া বস্তু এটা আমি বেলেগ বেলেগ ৰঙৰ কিহৰ কাৰণে দেখোঁ? কোনো বস্তু এটাৰ পৰা সূৰ্যৰ পোহৰ যেতিয়া বস্তুত পৰে, তাৰ পৰা প্ৰতিফলিত হৈ আমাৰ যেতিয়া অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত যেতিয়া পৰেহি, তেতিয়া আমি বস্তুটো দেখোঁ। আৰু আন্ধাৰত আমি বস্তু এইকাৰণে দেখোঁ যে তাত পোহৰ নপৰে, অৰ্থাৎ তাৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত অক্ষিপটত নপৰেহি। আমি কোনো বস্তু নীলা যেতিয়া দেখোঁ, তেতিয়া কিহৰ কাৰণে দেখোঁ? তাৰ পৰা যেতিয়া পোহৰ বস্তুটোত পৰে, সেই বস্তুটোৱে বাকী আটাইবোৰ ৰং শুহি লৈ কিনে নীলা ৰংটো আমাৰ চকুলৈ পঠিয়াই দিয়ে। সেইকাৰণে আমি তাক নীলা দেখোঁ। সেইদৰে যিটো ৰং সি এৰি দিয়ে, সেই ৰংটোৱে আমি দেখোঁ। সি যদি গোটেইবোৰ ৰং শুহি পেলায়, তেতিয়া
কোনো পোহৰ সি এৰি নিদিয়ে তেতিয়া আমি সেই বস্তুটো ক'লা দেখোঁ। যেনে আমাৰ ব্লেকবৰ্ডখন বা চিলতখন ক'লা চিয়াঁহী ইত্যাদি আমি ক'লা দেখোঁ, কাৰণ সিহঁতি আটাইবোৰ ৰং শুহি পেলায়। আমাৰ পৃথিৱীখন বিভিন্ন ৰঙে ভৰি আছে, সেই ৰংবোৰ আমি দেখা পাওঁ। আমি মানুহে বিভিন্ন ৰং চিনিব পাৰোঁ, কিন্তু আমাৰ মাজতো কিছুমান মানুহ আছে যি সকলোবোৰ ৰং চিনি নাপায়, ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে, তেওঁলোকক বৰ্ণান্ধ বুলিও কোৱা হয়। ঠিক সেইদৰে আমাৰ দৰে গৰিলা, গিবন, চিম্পাঞ্জী, ওৰাং উটাং আদি এইবোৰ আমাৰ দৰেই সিহঁতি ৰং চিনি পায়, আৰু কিছুমান চৰাইও আমাৰ দৰে ৰং ধৰিব পাৰে, বিভিন্ন ৰংবোৰ সিহঁতি চিনি পায়। কিন্তু ঘৰিয়ালে অকল মটীয়া ৰংটোহে দেখে। ঠিক সেইদৰে মৌ-মাখিয়ে অতি বেঙুনীয়া ৰংটোও দেখে, যিটো আমি দেখা নাপাওঁ। কিন্তু আটাইতকৈ মজাৰ কথা হ'ল সিহঁতি ৰঙা ৰংটো ধৰিব নোৱাৰে। ঠিক আছে, এতিয়া আমি ৰঙৰ ৰহস্য পাঠটো শেষৰকণ তোমালোকৰ লগত আলোচনা কৰিলোঁ। এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰৰ ফালে যাম। ইয়াৰ প্ৰশ্ন প্ৰথমতে দিছে এটা, আদিম মানুহে ক'ত বাস কৰিছিল, তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল? তোমালোকে প্ৰশ্নটো বহীত পাতি ল'বা, পাতি লৈ পেলাই উত্তৰটো কৰিবা, যে উত্তৰ লিখিবা, আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে পিছৰ খণ্ডটো, প্ৰশ্নটো পিছৰ খণ্ডটো লিখিবা, পেৰাগ্ৰাফটো চেঞ্জ কৰি, তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 2 নম্বৰ, সূৰ্যৰ পোহৰত কেইটা ৰং থাকে, সেই ৰংকেইটাৰ নাম কি কি? সেইটো তোমালোকক মই কৈ আহিছোঁ। সূৰ্যৰ পোহৰত 7টা ৰং থাকে, সেই ৰংকেইটাৰ নাম বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে বহীত লিখিবা। গ নম্বৰ প্ৰশ্নটো, আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? তাৰ উত্তৰটো তোমালোকে লিখিবা। কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। তাৰপিছত লিখিবা পিছৰ প্ৰশ্নটো, আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? আন্ধাৰত থকা বস্তু আমি এই কাৰণেই নেদেখোঁ যে তাত পোহৰ নপৰে। এই পিছৰ প্ৰশ্নটো হৈছে, বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি? এতিয়া ইয়াৰ উত্তৰটো লিখিছোঁ, সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰং সৃষ্টি হয়। আকৌ চাই লওঁ, সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰং সৃষ্টি হয়। চক পেঞ্চিল এডালে তাৰ ওপৰত পৰা পোহৰৰ আটাইবোৰ ৰঙেই আমাৰ চকুলৈ প্ৰেৰণ কৰে। সেইকাৰণে চক পেঞ্চিলডাল বগা দেখোঁ। তাৰমানে অৰ্থাৎ একো ৰং শুহি নলয়, এই সকলোবোৰ ৰঙেই এৰি দিয়ে, সেইকাৰণে আমি তাক বগা দেখোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি? মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰং নেদেখে। মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি বুলি ক'লে তোমালোকে এই লাষ্টৰ শেষৰ খণ্ডটোত আছে, ইয়াৰ পৰা তোমালোকে নিজে লিখিবা। ইয়াত আছে, গৰিলা, গিবন, চিম্পাঞ্জী, ওৰাং উটাং জাতীয় বন মানুহবোৰে আমাৰ দৰে ৰং চিনিব পাৰে। আকৌ আছে, কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায়। এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিবা। তাৰপিছত আছে, কাৰ কি ৰং মিলোৱা, এইবোৰ তোমালোকে নিজে পাৰিবা বুলি মই ভাবিছোঁ। মই এটা কৈছোঁ, আকাশখন কেনেকুৱা, ৰংটো মিলাবলৈ আকাশৰ ৰংটো আমি নীলা দিম, গছৰ পাতখন সেউজীয়া, বাকীকেইটা তোমালোকে নিজে নিজে কৰিবলৈ চাবা। আৰু এই খালী ঠাইবোৰ তোমালোকে কৰিবা। এইখিনি কিতাপত ধুনীয়াকৈ আছে, তোমালোকে যুক্তাক্ষৰ ভাঙিবা। নিশ্চয়, অষ্ট, ইয়াৰ নিশ্চয়ৰ তালিব্যা স যোগ প্ৰথম চ, এই য'ত তলত আঁচ দিয়া আছে সেই আখৰ দুটা মানে যুক্তাক্ষৰ এই শব্দটোৰ আখৰটোৰ হেৰি তোমালোকে ভাঙি দেখুৱাবা, তালিব্যা স যোগ প্ৰথম চ। ঠিক সেইদৰে ইয়াত বৈজ্ঞা জ যোগ ঞ, এইটো এনেকৈ ভাঙি দেখুৱাবা, যুক্তাক্ষৰকেইটা ভাঙি দেখুৱাবা। তাৰপিছত দিয়া আছে, ৰং আছে, বাক্য সাজিবলৈ দিছে। ৰং এটা হৈছে একেটা শব্দৰে বেলেগ বেলেগ অৰ্থ আছে, সেই তেনেদৰে তোমালোকে বাক্য সাজিব লাগিব। ৰং এটা ৰং হৈছে আনন্দ বা ধেমালি বুজা, যেনে আমি
ৰঙতে নাচি বাগি ফুৰিছোঁ সেইটো হৈছে আনন্দ আৰু ৰং হৈছে বৰণ এতিয়া যিটো তোমাক পঢ়ি গ'লা বৰণ ৰং ৰঙৰ ওপৰত বাক্য এটা সাজিবা ধন্যবাদ